খাম দেখাব আহি গ'ল আৰু আমি বাৰিষাত মই ৰীতাশ্ৰী মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো আৰু আজি মই ক'ত গৈ আছোঁ আপোনালোকক দেখাই দিম মানে আজি মই গৈ আছিলোঁ কলেজ এছাইনমেণ্ট দিবৰ কাৰণে তো ভাবিলোঁ যে যেহেতু কলেজখন যামেই আৰু এইবাৰ যেহেতু শেষ তো কলেজখন এটা স্মৃতি হিচাপে মোৰ ইউটিউবত সাঁচি ৰাখিব পাৰোঁ তো সেইবাবে মই আজি ভিডিঅ'টো কৰিব বিচাৰিলোঁ ইমান হ'লেও কলেজখন দেখাম আৰু আজিতো ইমান ফ্ৰেণ্ডবোৰক লগ নাপাবও পাৰোঁ তো তাৰে দুই এজনী ফ্ৰেণ্ডক লগ পালে আপোনালোকক দেখাই দিম তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে কলেজ আহি পালোঁ আৰু ভিতৰখিনি দেখাই আছোঁ ভালকৈ হাই কৰি দিয়া তো আমি লগ পালোঁ অকণমান আগতে লগ পালোঁ কিন্তু মই দেখাব নহ'ল ভালকৈ কাৰণ টাইম বেছি নাছিলে জলদি জলদি আহি এছাইনমেণ্ট দিব লাগিছিল এইফালে আহা আৰু হাই কোৱা নহ'লে যাব নিদিওঁ আহা আহা এইফালে আৰু এইটো হৈছে আমাৰ मैडम जी ভালে আছা কোৱা 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 কিবা কোৱা পালে পালে এবি কলেজ নে কে ঘৰ পুলিচ আহি আছো ঐ ক'ত যোৱা ঐ দি লওঁ ব'লা কিবা কোৱা কলেজ আহি কেনেকুৱা পাইছা কোৱা বেলেগ মজা লাগিছে বহুত দিনৰ মূৰত কলেজ চোৱাচোন আমি জলফাই খাবও নাপাম দুটা গছ হ'ল এতিয়া আমাৰ কলেজ শেষ হ'ব তাকে কলেজ ৰবা পোহৰে হোৱা নাই তুমি বৰ আন্ধাৰ জেগাত ৰখিলা দেই তোমাৰ মুখে দেখা নাপাব মানুহে এতিয়া আহিছা কোৱা 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 হেল্ল' এইকণতে যোৱা এইকণতে সেইকণতে যোৱা দিয়া তোমাৰ নাম কোৱা তুমি বৰ ব্যস্ত মানুহ দেই কোৱা কোৱা মোৰ নাম ইমৰান কলেজ আহিলে বহুত দিনৰ মূৰত তো বহুত ভাল লাগি আছে মনত মানে এটা বেলেগ মানে বুজাবলৈ কিবা ভাষা নাই আৰু এনেকুৱা লাগি আছে আৰু আমাৰ জাৰ্মানীক লগ পালো আৰু ভাল লাগি আছে হাই মেডাম ভালে আছা ন আৰু চবত চাই ভাল ল'ৰা হয় মানে বহুত হেল্প কৰে তো সেইটো মানে থেংক ইউ দিব বিচাৰিছো তোমাক পাৰ্টি দিব লাগিব নে তুমি না পাৰ্টি তুমি আনিবা আজি মোৰ পইচা নাই না এই আমাৰ নাজিৰ আহিছে কয় নাজিৰ ইয়াৰে কিবা কিবি কোৱা দুই এষাৰ তিনি এষাৰ কিবা কোৱা এছাইনমেণ্ট জমা দিব আহিছো আৰু নাই এনে আজি মানে কলেজ কেনেকুৱা লাগিছে ভালে লাগিছে বহুত দিন মূৰত আজি কলেজ পলে পলে উড়ি যায় মন সপোনৰ সাগৰলে এবাৰ ডুবি চাবলে মনে মনে গণিছো ক্ষণ সপোন কমাৰ্চ ডিপাৰ্টমেণ্ট হৈছে এইটো আৰু এইফালে মানে সেইটো হৈছে অডিটৰিয়াম ইয়াতে আমাৰ এইটো আমাৰ জিৰণি চৰা তাৰপিছত এয়া গছ আৰু এইটো হৈছে আমাৰ প্ৰিন্সিপাল ভৱন লগতে টিচাৰ্ছবোৰৰ ষ্টাফ হয় ষ্টাফ ৰুম আৰু ভাইচ প্ৰিন্সিপাল আৰু গাৰ্লছ কমন ৰুম এইকেইটা আছে আৰু সেইফালে হৈছে ছায়েন্স ডিপাৰ্টমেণ্ট
আৰু লাইব্ৰেৰী আৰু এয়া ষ্টুডেণ্টবোৰ এছাইনমেণ্ট দিবলৈ আহিছে আৰু বৰষুণ আছে আমাৰ গাৰ্লছ কমন ৰুম আৰু ইয়াতে ষ্টুডেণ্টবোৰ আছে বাৰু এই আমাৰ কলেজ কেম্পাছৰ ফুল কি ধুনীয়া ধুনীয়া আৰু এয়া আমাৰ কলেজৰ সন্মুখখন হয় তোমাৰ কোৱা একদম ভাল কলেজখনত ইমান দিনৰ মূৰত আহি কেনেকুৱা লাগিছে মানে খুবেই ভালে লাগিলে চব মানুহক পাই কিনি আৰু তোমালোককো পাই কিনি আনন্দিত লাগিছে আৰু হয় নেকি সেইফালে ফাৰুক পুৰা হে হাই একদম লেভেল দি দিলা পুৰা ন মানে মাতিবও ইচ্ছা নকৰা বিজি আছা আৰু এয়া আমি কলেজৰ পৰা গৈ আছো আৰু নহয় মানে মোৰ মনে বিচৰা মানুহ বিচাৰি পোৱা আমাৰ কলেজৰ ওচৰত কোনখন বোলে ন্যায়িক বিষয়াৰ বাসভৱন আৰু এইটো হৈছে ৰিহেবিলিটেশ্যন চেণ্টাৰ অগ্নিগড়খন এদিন দেখাম তো নেক্সট ভিডিঅ'ত আপোনালোকক চাগে অগ্নিগড় দেখাব পাৰো তো আজি বাহিৰৰ পৰা দেখাম যিহেতু কলেজ আহিছো বেছি টাইম নাই লগত তথাপিও এনাৰ্জি নোহোৱা হৈ যায় ন এতিয়া আমি কলেজৰ পৰা এছাইনমেণ্ট দি ছাবমিট কৰি তাৰপিছত আমি অলপ গ'লোঁ অগ্নিগড় ফালে আৰু অগ্নিগড়ৰ পৰা আমি এতিয়া গৈ আছোঁ চক বজাৰ আপোনালোকক চক বজাৰো দেখাম পাৰোঁ যদি তো আৰু লগত মোৰ খুচি ঠিক আছে মই নাম লাজ বহুত লাজ কৰে কিন্তু ময়ো লাজ কৰিছিলোঁ কিন্তু এতিয়া মই লাজ নকৰোঁ বাৰিছ আহি গ'ল আৰু আমি বাৰিছত আমি মানে এতিয়া বাৰিছ মে ভিকাৰ বেংগলী নোলালে তো এতিয়া মানে বাৰিছ আহি গ'ল মানে বৰষুণ আহি গ'ল আৰু আমি বৰষুণত ভিজি গৈ আছো আৰু আগফালে বহুত ভাল লাগিছে ইমান গৰম লাগিছিলে নহয় এতিয়া মানে বৰষুণটো তেতিয়া লাগিলে মানে বহুত তুমি গম নোপোৱা নিতাশ্ৰী বৰা এই কিবা ক না কিয় নাই সেইকণ নিদিওঁ কাটি দিম বাৰু কিবা ক'বা খালি প্ৰথমকণ দিব আৰু আমি হয় নেকি তোক কালি মেছেজ কৰিছিলো ন আৰু আমি আহিছো এতিয়া ফুচকা খাবলৈ এতিয়াই কৰা থেংক ইউ আৰু এতিয়া আমি আহিছো ফুচকা খাবলৈ চক বজাৰ যিহেতু মানে জ্বলি গৈছিলে মাজতে আপোনালোকে চাগে গম পায় তো এতিয়া নতুনকৈ বনাইছে আৰু তো বনাই হোৱা নাই আৰু ভালকৈ আৰু আমি তাৰপিছত আহিলো বৰা পাও খাবলৈ আৰু এয়া আপোনালোকক দেখাইছো কেনেকৈ বনাইছে অলপ নাজানিলেও নীৰৱে নীৰৱে পাখি মেলি উৰা মানে দুহাত হৈছিলাৰ দৰে সপোনৰ কুচলে লাহে লাহে কৈ আহা মনলৈ বুকুতে ৰান্ধিলো ৰখা দিলৈ খিৰিকী খুলি চোৱাহি জুমি কিতাপি লৈ লোৱা জীৱন বৰা পাও খাম দেখাব নোৱাৰো আৰু খাই থাকা ধীৰে 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 খিনিয়ে আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তো ইমানখিনিয়ে আজি থেংক ইউ